নমস্কাৰ। গৰ্ভ অৱস্থাত কিছু মহিলাৰ ক্ষেত্ৰত খজুৱতি হোৱা দেখা যায় আৰু তাৰে কিছুমান মহিলাৰ খজুৱতিটো বহুত বেছি হোৱা দেখা যায়। তো খজুৱতি কিয় হয় আৰু কোনবিলাক মহিলাৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায় আৰু খজুৱতি হ'লে আপুনি কেনেকৈ ঘৰতে পৰিত্ৰাণ পাব, কেতিয়া ডক্টৰৰ ওচৰত যাব লাগিব, গোটেইখিনি কথা আজি ভিডিঅ'ত আলোচনা কৰিম। তো আশা কৰোঁ ভিডিঅ'টি শেষলৈকে চাব। আৰু এই খজুৱতিৰ সমস্যাটো লৈ মোক বহুতে কমেণ্ট বক্সত কমেণ্ট কৰিছে, লগতে মেছেঞ্জাৰতো মেছেজ দিছে। কিছুমানক মই ৰিপ্লাই কৰিছোঁ আৰু ভাবিছোঁ তেওঁলোকে যাতে তেওঁলোকৰ কাৰণে বিশেষকৈ মই আজি এই ভিডিঅ'টি বনাইছোঁ। তো ভিডিঅ'টি শেষলৈকে চাব। প্ৰথম কথা, গৰ্ভৱতী মহিলাৰ ছেকেণ্ড ট্ৰাইমেষ্টাৰ আৰু থাৰ্ড ট্ৰাইমেষ্টাৰত খজুৱতিটো বেছিকৈ হোৱা দেখা যায়। বিশেষকৈ থাৰ্ড ট্ৰাইমেষ্টাৰত বেছিকৈ হোৱা দেখা যায়, মানে শেষৰ 3 মাহত। আৰু 6 মাহ, 7, 8, 9 কেতিয়াবা 5 মাহৰ পৰা ষ্টাৰ্ট হয় খজুৱতি। আৰু যদি খজুৱতিটো কেতিয়াবা পেটত বা ব্ৰেষ্টত খজুৱা দেখা যায় আৰু এইটো হৈছে নৰ্মেল। যদি ব্ৰেষ্টত পেটত এনেকৈ খোজাইছে তেতিয়াহ'লে এইটো নৰ্মেল বুলি কোৱা হয়। এইটোৰ কাৰণে ইমান চিন্তা কৰিব নালাগে। ইয়াৰ এটা সলিউশ্যন আছে, নাৰিকলৰ তেল। নাৰিকল তেলটো আপোনালোকে লগালে ই কমি যায়। আৰু স্কিনটো ড্ৰাই কৰি ৰাখিব নালাগে, স্কিনটো শুকানকৈ ৰাখিব নালাগে। গা ধুই অহাৰ লগে লগে আপোনালোকে ধুনীয়াকৈ মইশ্চাৰাইজাৰ ইউজ কৰিব। ক্ৰীম যি লোচন ইউজ কৰে লোচন ইউজ কৰিব, নহ'লে নাৰিকল তেল ইউজ কৰিব। নাৰিকল তেলত আপোনালোকে ভিটামিন ই কেপচুল বা এল'ভেৰা জেল মিক্স কৰিও লগাব পাৰে, কিন্তু বেষ্ট নাৰিকলৰ তেল আপোনালোকে ইউজ কৰিব পাৰে। আৰু আপোনালোকে পৰাপক্ষত যিহেতুকে এতিয়া বহুত বেছি ঠাণ্ডাৰ দিন পৰিছে, গতিকে পৰাপক্ষত আপোনালোকে বেছি গৰম পানীৰে গা নুধুব। নৰ্মেল পানী, আৰু যিটো কুহুমীয়া পানী বুলি কোৱা হয়, নৰ্মেল পানীৰে গা ধুব। তো এইখিনি হ'ল যদি আপোনালোকৰ বেছি মানে খজুৱতি নাই আৰু অকণমান এবডমেনত খোজাই বা ব্ৰেষ্টত খোজাব পাৰে। এতিয়া এইটোনো কিয় হয়? কেতিয়াবা কি হয়, আমাৰ যিহেতুকে লাষ্টৰ ছেকেণ্ড 3 মাহৰ পৰা মানে 6 মাহৰ পৰা আৰম্ভ কৰি আপোনালোকৰ 9 মাহলৈ যিহেতুকে আমাৰ এবডমেনটো ডাঙৰ হৈ যায় ন, তাৰ কাৰণে স্কিনটো ষ্ট্ৰেচ হৈ যায়, তাৰ কাৰণে আচলতে এইটো হয়। এতিয়া 2 নম্বৰ কথা, যদিহে আপোনাৰ মানে কেতিয়া আপুনি ডক্টৰৰ ওচৰত যাব লাগিব? যদি আপোনাৰ হাতৰ তলুৱা বা ভৰি তলুৱা বহুত বেছি খজুৱতি হয়, বহুত বেছি খোজায় হাতৰ তলুৱা বা ভৰি তলুৱা, তেতিয়াহ'লে আপোনালোকে যিমান পাৰি সোনকালে গাইনী ডক্টৰৰ ওচৰত পৰামৰ্শ ল'ব লাগিব। আৰু তেখেতে আপোনালোকক চাব। মই জনাত ব্লাড টেষ্ট কৰিব লাগিব। যদি তেনেকুৱা ধৰণৰ খজুৱতি হয়, ব্লাড টেষ্ট কৰাব লাগিব। আৰু ব্লাড টেষ্ট মেইনলি লিভাৰ ফাংচন টেষ্ট কৰাব দিয়ে। আৰু কিছু ডক্টৰে আপোনাক চাই টেষ্ট কৰাব, আৰু সেই টেষ্টটো কৰাৰ কাৰণে সেইটো ডক্টৰে আপোনালোকক পাছত বুজাই ক'ব। মই আপোনালোকক ইমান ডিটেইলছত নাযাওঁ। তাৰপিছত সেইটো ক'লোঁ। আৰু খজুৱতিৰ কাৰণে কিছুমান খাদ্য আমি এভইড কৰিব লাগে, কিছুমান খাদ্য আমি খাব লাগে। তো খজুৱতিৰ পৰা ৰক্ষা পাবলৈ আপোনালোকে খাদ্য বুলি ক'লে পানী, মই আগৰ ভিডিঅ'ত কৈছোঁ পানী যিমান পাৰি সিমান খাব লাগে। লগতে আপোনালোকে সেউজীয়া শাক পাচলি যিমান পাৰি সিমান খাব লাগে। সেউজীয়া শাক পাচলি আপোনালোকৰ ব্লাডটো পিউৰিফাই হোৱাত বহুত বেছি সহায় কৰে। লগতে ফল মূল, আৰু আপোনালোকে এইকেইটা বস্তু এভইড কৰিব, যেনে বেছি ফেটজাতীয় বস্তু, ফাষ্ট ফুড, বেছি জাংক ফুড, এইবিলাক আপোনালোকে এভইড কৰিব। বেছি মছলাজাতীয় খাদ্য এভইড কৰিব, বেছি তেলত বনোৱা খাদ্য এভইড কৰিব, যিবিলাক পেকেটিং খাদ্য সেইবিলাকো এভইড কৰিব। তো নিশ্চয় বুজি পালে কথাখিনি। তো আপোনালোকক মই ভাবিছোঁ আপোনালোকে খজুৱতিৰ পৰা ৰেহাই পাব। যদি আপোনালোকৰ মই কোৱা সমস্যাটো হাতৰ তলুৱা বা ভৰি তলুৱা খজুৱতি হৈছে, তেতিয়াহ'লে আপোনালোকে ততাতৈয়াকৈ গাইনী ডক্টৰৰ ওচৰত যাই পৰামৰ্শ ল'ব। তো আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়াহ'লে বাই।